Hello guys, good afternoon. Bagjan তৈলখাত ভয়ঙ্কর অগ্নিকাণ্ড একচুয়ালি ঘটনাটো কি কনফিউজড তেইতালি জানা সম্পূৰ্ণ এ টু জেড উইথ মাধুৰ্য বৰুৱা অসমৰ একমাত্ৰ এনেকুৱা এখন ৰাষ্ট্ৰীয় উদ্যান য'ত দেওহাঁহ বনৰীয়া ঘোঁৰা বিভিন্ন ধৰণৰ চৰাইৰ কিৰিলি বিভিন্ন পখিলাৰ সমাহাৰ যাৰ সৌন্দৰ্যই তাৰমানে অসমত দেখি ভাৰতৰ লগতে বিদেশৰ বিভিন্ন পৰ্যটকক আমাৰ অসমৰ পিনে আকৰ্ষিত কৰি আনে য'ত শীতকালত বিভিন্ন পৰ্যটক আহি ভিৰ কৰে যাৰ কাৰণে আজি অসমৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক সাংস্কৃতিক ভেটি আজি টনকিয়াল আৰু তেনেকুৱা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যাৰ সৌন্দৰ্যই ভাৰতৰ লগতে বিভিন্ন ধৰণৰ মিডিয়াত সদায় খলকনি সৃষ্টি কৰি আহি আছে আৰু আমি সবে জানো যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ পৰা মোটামুটি 1 কিলোমিটাৰ নিলগত অইল ইণ্ডিয়াৰ এটা তৈলখাত অৱস্থিত য'ৰ পৰা অইল ইণ্ডিয়াই বহুত ডাঙৰ তৈলখাত য'ৰ পৰা অইল ইণ্ডিয়াই বিভিন্ন গেছ তেল এইগিলাখান আহৰণ কৰে কৰি ৰিফাইন কৰে ছাপ্লাই কৰে য'ত নৰ্মেলি কাম কাজ চলি থাকে তো প্ৰব্লেমটো কি বা ঘটনাটো কি তেতিয়াহ'লে শুনক মে' মাহৰ 27 তাৰিখে ৰাতিপুৱা মোটামুটি 10:20 মান বজাত চব কাম নৰ্মেলি চলি আছিল অইল ইণ্ডিয়াৰ অফিচাৰ্ছবিলাকে নিজৰ কাম কৰি আছিল কৰ্মচাৰীবিলাকে নিজৰ কাম কৰি আছিল কাষৰ গাঁৱৰ মানুহবিলাকে খেতি পথাৰত কাম কৰি আছিল চবে নিজৰ কামত ব্যস্ত আছিল তো হঠাতে 10:20 মান বজাত বহুত ডাঙৰ ব্লাষ্ট এটা হৈ গ'ল চব কপি গ'ল কোনো আকৌ গমে নাপালে ঘটনাটো একচুৱেলি কি আচল ঘটনাটো হ'ল এতিয়া যেতিয়া ব্লাষ্টটো হ'ল লগালগ সেই তৈলখাদৰ পৰা ভয়ানক গেছ একদম নিৰ্গমন হৈ গ'ল চাৰিওফালে গেছ ছাতি ফুটি গ'ল যোন অফিচাৰ হওক কৰ্মচাৰী যোনে য'তে যেনেকৈ যি কাম কৰি আছিল চবেই নিজৰ কাম এৰি পেলাই সেই জাগাৰ পৰা পলায়ন কৰিলে কাৰণ বাচি থকাৰ ইচ্ছা চবৰে আছে ডাইৰেক্টলি সেই গেছৰ বেয়া বিষাক্ত গেছৰ প্ৰভাৱ পৰিলে তাৰে জৈৱ বৈচিত্ৰ্যৰ ওপৰত দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ মাছ কাছ গছ গছনি এগিলাৰ ওপৰত আৰু তাৰে যিবিলাক গাঁৱৰ মানুহ আছিল সেইগিলাখানে য'তে যেনেকৈ যি অলপ চলপ বস্তু পায় চবেই লৈ পেলাই সেই জাগাৰ পৰা কাৰণ চবেই পলে গ'ল নিজৰ পোহনীয়া জীৱ জন্তুবিলাক কাষৰ গাঁৱৰ যিবিলাক ৰিলেটিভ আছে সেইগিলাখনৰ ঘৰত পঠাই দিলাক কিন্তু যোনবিলাক তাতে বনৰীয়া জন্তু জীৱ জন্তু এইগিলাখান হ'ল চব একফালৰ পৰা মৰি পেলাই চাফা হৈ গ'ল কিন্তু যদিও এই বিষাক্ত গেছ নিৰ্গমন হৈছিল এই গেছ নিৰ্গমন ৰোধ কৰাৰ কাৰণে বিভিন্ন জাগাৰ পৰা বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্ট ইঞ্জিনিয়াৰ অইল ইণ্ডিয়াৰ কৰ্মচাৰী এইবিলাক আহিলা কিন্তু কোনো সেই গেছ নিৰ্গমনটো বন্ধ কৰিব পৰা নাছিল আৰু চবেই কেৱল এটাই কামনা কৰিছিল গেছ নিৰ্গমন হৈ আছে বন্ধ হ'ব কিন্তু যাতে তাতে জুই নালাগে কাৰণ জুই লাগিলেই হ'ব আচল ভয়ংকৰ বিপদ কাৰণ ধৰক ক'ৰবাত নৰ্মেলি জুই লাগিল একডাল টিং পানী মাৰি দিলোঁ নুমি গ'ল কিন্তু এনেকুৱা ধৰণৰ কেছবিলাকত যদি জুই লাগে তেতিয়াহ'লে সেই জুই নুমটো সম্ভৱপৰ নহয় কাৰণ গেছ ভূগৰ্ভৰ পৰাই ওলাই থাকে আৰু যিটো ভয় আছিল লাষ্টত সেইটোৱে হ'ল আজি মোটামুটি আজি দুপৰীয়া আজিৰ ডেটত দিনত এটা ঘটনাৰ ফলত তাতে সামান্য জুইৰ ফলত একদম ডাঙৰ একদম ব্লাষ্ট হৈ চাৰিওফালে জুই জ্বলি পুৰি চিয়াৰি একদম একফালৰ পৰা জুই জ্বলি গ'ল যিখিনি মানুহ কাষত আছিল সেইখিনিও লাষ্টত পলাবাক গেলি বাধ্য হৈ গ'ল আৰু কোনো নাজানে সেই জুই কেইটা নুমাব বা কেইটা নিৰ্গমন হ'ব আমি এতিয়া চবেই মিলি কেৱল এটাই প্ৰাৰ্থনা কৰা উচিত যাতে সেই জুই অতি সোনকালে বন্ধ হৈ অতি সোনকালে যাতে নুমাব পাৰে আৰু যাতে অসমৰ বুকুৰ পৰাই ডিব্ৰু-চৈখোৱা এই যাতে আপুৰুগীয়া এই যাতে ৰাষ্ট্ৰীয় উদ্যান আৰু সেই যাতে অঞ্চলবিলাক অসমৰ বুকুৰ পৰা যাতে কোনো দিনৰ কাৰণে নিশ্চিহ্ন হৈ নাযায় আমি ভগৱানৰ ওচৰত চবেই মিলি এইটোৱে প্ৰাৰ্থনা কৰা উচিত চ' গাইজ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালাক তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰাই নাই তেতিয়াহ'লে নিশ্চয় কৰক কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱলটো ময়ে আনিম না এইটো চেনেলত চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ অল